চৰকাৰী চাকৰিৰ প্ৰতি ধাৱবান নহৈ তথা বহিৰাজ্যলৈ ঢাপলি নেমেলি স্বাৱলম্বিতাৰ অন্য এক উদাহৰণ দাঙি দেখুৱাইছে চামগুৰি বকুলতল হালোৱা গাঁৱৰ এজন যুৱকে। পবিত্ৰ ডেকা নামৰ যুৱকজনে কেইবা বিঘা মাটিত কৰিছে ৰঙালাও খেতি, 5 বিঘা মাটিত আছে নেমু বাগান, কৰিছে বড়ো ধানৰ খেতি, আছে মাছ উৎপাদনৰ পুখুৰী। খেতিৰ ওপৰত নিৰ্ভৰশীল যুৱকজনে বছৰি আয় কৰিছে 1.5 লক্ষাধিক টকা। শিক্ষিত যুৱকজন অন্যৰ বাবে এক আদৰ্শলৈ পৰিণত হৈছে। বৰ্তমান সময়ত কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি নেমেলি বৰ্তমান নিজৰ মাটিকণতেই সোণগুটি চপাইছে যুৱকজনে। মোৰ নাম পবিত্ৰ ডেকা, মোৰ ঘৰ বকুলতল হালোৱা গাঁও। আচলতে খেতিৰ লগত জড়িত মই 2015 চনৰ পৰাই কৰি আছোঁ। তাৰপিছত কৰি বৰ্তমান তেতিয়া মোৰ 1 বিঘা মাটি আছিলে এখন নেমু বাগান। তাৰপিছত লাহে লাহে মই এনেকৈ মাটি মানুহৰ পৰা লৈ বৰ্তমান মোৰ এতিয়া 6 বিঘা মাটি নেমু বাগান আছে, প্লাছ 4.5 বিঘা মাটি এইবাৰ নতুনকৈ লৈছোঁ লিজত। 4.5 বিঘা মাটি এইবাৰ প্ৰথমতেই মই ৰঙালাও খেতি লগাই দিলোঁ 4.5 বিঘাত। প্লাছ আৰু মোৰ নিজা যি মাটি আছে আপোনালোকে দেখিব পিছফালে আছে, তাত মোৰ 3 বিঘা মাটি বৰ্তমান এবাৰ মই বড়ো খেতি কৰিছোঁ। যিটো সময়ত যুৱক যুৱতীসকলে চাকৰি বিচাৰি হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছে বা চাকৰি সন্ধানত অন্য ৰাজ্যলৈ যোৱা দেখিবলৈ পোৱা গৈছে, সেই যুৱক যুৱতীসকলক আপুনি কি ক'ব? আচলতে এইটো আৰু মই ক'বহে পাৰোঁ, যদি তেওঁলোকৰ নিজা খেতি মাটি আছে সকলো আহক ঘৰলৈ, আহি পেলাই নিজৰ মাটিটো নিজে খেতি কৰক। এতিয়া বহুত মই কৈছোঁ 1 বিঘা মাটি যদি ধান খেতি কৰে 30-35 মোন ধান আপোনাৰ সৰি যায়। এটা ছিজনৰ কথা কৈ আছোঁ, আৰু এটা ছিজনত 3টা খেতি কৰিব পাৰি। আপুনি প্ৰথমতে শালি ধান কৰিলে, পিছত মাজত গেপটোত আপুনি মাটিমাহ কৰিলে, থাৰ্ড গেপটোত আপুনি আকৌ এটা বড়ো খেতি কৰিব পাৰে। মাটিত 3বাৰ খেতি কৰিব পাৰে। 1 বিঘা মাটিত আমি যদি 5,000 টকাটো কাৰোবাৰ পৰা যদি আপুনি লিজত ল'ব পাৰে, আপুনি সেই যোৱা মাটিত আপুনি কমচে কম 50,000 টকা আপুনি এবছৰ ঘটিব পাৰে। মোৰ যিটো একুৰেট হিচাপ এটা কৰি আছোঁ মই। এই আপুনি কৃষি কাৰ্যৰ জৰিয়তে আপুনি বছৰি আয় কিমান হয়? বছৰি আয়টো আমাৰ হ'ল ষ্টেপ বাই ষ্টেপ খেতি হয়, সেইকাৰণে আমি 1.5 লাখ টকাটো বছৰেকত ইনকম থাকিবই। সেইটো আপোনাক চিধাচিধিয়ে কৈছোঁ। কিন্তু আমাৰ সেই পইচাটো এনে খেতিয়কখিনি পইচাটো কেনেকুৱা জানে, তেনেকৈ আপুনি দেখা নাপায়। আজি এইটো খেতি শেষ হৈছে, আকৌ সেইটো খেতি কৰিবলৈ মই পইচাখিনি ইনভেষ্ট কৰিব লগা হৈ যায়। চৰকাৰী কিবা সাহায্য পাইছিল? চৰকাৰী সাহায্য মানে মই যোৱা মাহত CM ত্ৰিপুল 2.0 ফালৰ পৰা যি মুখ্যমন্ত্ৰী 2 লাখ টকীয়া সাহায্য, তাৰ মই ফাৰ্ষ্ট ইনষ্টলমেণ্টটো 75,000 মই পাইছোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চামগুৰিৰ পৰা দীপাংকৰ ভৰদ্বাজৰ ৰিপৰ্ট, এনি ভাৰত 24।